হেল্ল' ফ্ৰেণ্ড, মোৰ চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে। আজি মই বনাব লৈছোঁ কোমোৰাৰ সৈতে ব্ৰইলাৰ মাংসৰ চব্জি। আহকচোন কি কি ইনগ্ৰেডিয়েণ্টছ লাগে আমি এবাৰ চাই লওঁ। কোমোৰা লৈছোঁ মই এফাল, ভাল ধৰণে ধুই ডাঙৰ ডাঙৰকৈ পিচ কৰিছোঁ। আৰু ব্ৰইলাৰ মাংস লৈছোঁ আধা কেজি। আলু লৈছোঁ দুটা, ডাঙৰ ডাঙৰ পিচ কৰিছোঁ। বিলাহী দুটা লৈছোঁ, সৰু সৰু কাটিছোঁ। পিঁয়াজ লৈছোঁ মই 3টা, পেষ্ট বনাই লৈছোঁ। ৰচুন আৰু আদাৰ পেষ্ট বনাই লৈছোঁ। কেঁচা জলকীয়া লৈছোঁ 2টা। লং লৈছোঁ মই 3টা, এলাচি কেইডোখৰমান লৈছোঁ। দালচেনি 2ডোখৰ লৈছোঁ, তেজপাতা এখিলা। ধনিয়া পাত লৈছোঁ অলপমান। তেল লৈছোঁ মই 50 গ্ৰাম। হালধি লৈছোঁ 1 চামুচ। ৰঙা জলকীয়া পাউডাৰ আধা চামুচ। গৰম মছলা আধা চামুচ। ধনিয়া মছলা আধা চামুচ। মিট মছলা 1 চামুচ। চিকেন মছলা 1 চামুচ। আৰু গোলমৰিচ গুড়া লৈছোঁ 1 চামুচ। নিমখ লৈছোঁ নিজৰ জোখমতে। এতিয়া মাংসত মই অলপমান নিমখ দি দিছোঁ আৰু হালধি অলপমান দিছোঁ। গৰম মছলা দিছোঁ। ধনিয়া মছলা, চিকেন মছলা আৰু জালুক গুটি, ৰঙা জলকীয়া পাউডাৰ গোটেইখিনি মিক্স কৰি মই ভাল ধৰণে হাতেৰে মিলাই লৈছোঁ। মছলাবোৰ মাংসত ধুনীয়াকৈ মিক্স হৈ যায়, তেতিয়া আৰু মাংসত খাবলৈ ভাল লাগে। এনেধৰণে ভাল ধৰণে মিলাই মই আধা ঘণ্টামান ঢাকি থৈ দিম। এতিয়া কেৰাহী এখন লৈছোঁ, ইয়াতে তেল অলপমান দিছোঁ। তেল গৰম হৈ আহিলে ইয়াতে মই কাটি থোৱা আলুখিনি অলপ ফ্ৰাই কৰি লওঁ। গেছটো হাই ফ্লেমত ৰাখিছোঁ। আপোনালোকে ফ্ৰাই নকৰাকৈ বনাব পাৰে। মই ফ্ৰাই কৰা ভাল পাওঁ মাংসত, সেইবাবে ফ্ৰাই কৰি লৈছোঁ। এতিয়া এনেধৰণে গোটেইখিনি উলিয়াই লৈছোঁ। এতিয়া ইয়াতে মাংসখিনি অলপ সময় মই ফ্ৰাই কৰি ল'ম। এতিয়া অলপ সময় মই মাংসখিনি ভাল ধৰণে ফ্ৰাই কৰি লওঁ। মাংসখিনি ফ্ৰাই হৈ আহিলে এতিয়া এইখিনি উলিয়াই লৈছোঁ এটা বৰ্তনত। গোটেইখিনি উলিয়াই ল'লোঁ। এতিয়া একেটা কেৰাহীতে মই ইয়াত তেজপাতা দিছোঁ আৰু লং, এলাচি, দালচেনি গোটেইখিনি ইয়াত এড কৰি দিলোঁ আৰু অলপ দেৰি ভাজি ল'লোঁ। ইয়াতে এতিয়া পেষ্ট কৰা পিঁয়াজ ইয়াত মই এড কৰি দিছোঁ। অলপ সময় ভাজি ল'ম। এতিয়া ইয়াতে ৰচুন আৰু আদা পেষ্ট কৰি থোৱাখিনি ইয়াত এড কৰি দিলোঁ আৰু আদাৰ কেঁচা গোন্ধ যোৱালৈকে মই অলপ সময় ভাজি ল'ম। এতিয়া ইয়াতে হালধি দিছোঁ, কাৰণ হালধি মই আগতে দি থৈছোঁ মাংসত,
এতিয়া অলপ অলপ দি দিছোঁ গোটেইবোৰ মছলা একেলগে এড কৰি দিলোঁ আৰু অলপ সময় ভাজি লৈছোঁ এতিয়া ইয়াতে বিলাহী মই এড কৰিছোঁ আৰু অলপ অলপ বিলাহী সিজি যোৱালৈকে মই ভাজি ল'ম 2 মিনিটমান কেঁচা জলকীয়াখিনিও ইয়াত এড কৰি দিলোঁ এতিয়া মই 2 মিনিটমান এনেধৰণে ভাজি ল'ম তেতিয়া আৰু বিলাহী ধুনীয়াকৈ সিজি আহিব অলপ সময় কাৰণে মই ঢাকন লগাই দিলোঁ আৰু এয়া চাইছে বিলাহী হৈ গ'ল সিজি আহিলে এতিয়া ইয়াতে মই কাটি থোৱা কোমোৰাখিনি এড কৰি দিলোঁ এতিয়া অলপ দেৰি ভাজি ল'ম মই এইখিনি এতিয়া গোটেই মছলাবোৰ ভাল ধৰণে মিক্স হৈ যাব ইয়াতে অলপমান নিমখ এড কৰিছোঁ নিমখ মই আগতে দি থৈছোঁ আৰু এনেধৰণে গোটেইখিনি মিলাই দিছোঁ হেতাৰে এতিয়া মাংসখিনি ইয়াত এড কৰিছোঁ আৰু এনেধৰণে ভাজি লৈছোঁ তেতিয়া ধুনীয়াকৈ মিক্স হৈ যাব লগতে আলুখিনিও ইয়াত দি দিলোঁ এয়া আৰু মই লাহেকৈ গোটেইখিনি চব্জি মিলাই দিছোঁ অলপ সময় কাৰণে ঢাকন লগাই দিছোঁ আৰু এইদৰে মিলাই দিলোঁ গোটেইখিনি এতিয়া ইয়াতে পানী এড কৰিছোঁ 1 গিলাচ আৰু ভাল ধৰণে চব্জিখিনি হেতাৰে এইদৰে মিলাই দিলোঁ গোটেইখিনি এতিয়া গেছটো মিডিয়াম কৰি অলপ সময় ঢাকন লগাই 10 মিনিটমান মই থৈ দিলোঁ এয়া 10 মিনিট হৈ আহিলে এতিয়া মই ভাল ধৰণে চব্জিখিনি হেতাৰে মিলাই লৈছোঁ এটা আলু চেক কৰি চাইছোঁ সিজি আহিলে এইখিনি চব্জি তৈয়াৰ হৈ গ'ল এতিয়া ইয়াতে মিট মছলাখিনি দি দিছোঁ লগতে ধনিয়া পাতখিনিও ইয়াত এড কৰি দিছোঁ আৰু গেছটো একেবাৰে ল' কৰি মই 2 মিনিটমান এতিয়া চব্জিখিনি ভাজি ল'ম এতিয়া মই ঢাকন মাৰি দিছোঁ 2 মিনিট কাৰণে এয়া চব্জি হৈ আহিলে ৰেডি হৈ গ'ল খাবলৈ এতিয়া গেছটো অফ কৰি লওঁ আৰু এটা পাত্ৰত এয়া উলিয়াই ৰাখিছোঁ যদি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব আকৌ লগ পাম নেক্সট ভিডিঅ'ত